তিনিটি বছৰে এটি সপোনক বুকুৰ মাজত বৰাল ফুলেৰে ৰাখিছিলোঁ। সপোনটি অলপ অভিমানী যদিও বৰ মৰমৰ আছিল। সকলোতো ঠিকেই আছিল, সুখী আছিলোঁ, হাঁহিবলৈ শিকিছিলোঁ, মৰমাকলুৱা হৈ পৰিছিলোঁ। প্ৰতিটো পুৱা প্ৰতিটো নিশা এনে এটি ক্ষণ নাই য'ত নেকি মই সপোনটোৰ পৰা আঁতৰি আছোঁ। জোনাক ভৰা আকাশত তৰাবোৰে ধেমালি কৰাৰ বতৰতে হঠাৎ নভবাকৈ বহু ঘটনা ঘটি গ'ল। পাল ফুলেৰে সাৱটি ৰখা সপোনটো হাতৰ পৰা পৰি টুকুৰা টুকুৰ হৈ গ'ল। প্ৰস্তুত নাছিলোঁ এনে এটি ক্ষণৰ বাবে। ভবা নাছিলোঁ কোনোদিনে সময়ে মোক এনেকৈ কন্দুৱাব বুলি। আজি তোমাক কি বুলি কওঁ, মনৰ কথাবোৰে গুজৰি গুমৰি আছে। তোমাক বুকুৰ মাজলৈ আঁকোৱালি ল'বও নোৱাৰোঁ, অথচ ঘিণ কৰিবও নোৱাৰোঁ। তুমি যে মোৰ সপোন আছিলা, পাহৰিব পাৰিম জানো? মনে বুজিব জানো? বৰ কষ্ট হ'ব জানানে, বৰ কষ্ট হ'ব। সেই একা বেকা পাহাৰীয়া ৰাস্তাবোৰৰ কাষে কাষে সিঁচৰিত হৈ থকা তোমাৰ মোৰ স্মৃতিবোৰ, তত্ত্বগধুৰ যুক্তিৰে সমাজৰ পাচিৰ ভঙা তোমাৰ সবল প্ৰতিশ্ৰুতিবোৰ কিদৰে পাহৰিম কোৱা? মোৰ দুৰ্বল মনটোক সাহস দি তুমি এদিন হাঁহি হাঁহি কথা দিছিলা, 100 এগছ চাকি সাক্ষী কৰি দুয়ো এক হোৱাৰ। কিন্তু আজি সময়ৰ আহ্বানত, সমাজৰ পৰিধিৰ খাতিৰত এটি সম্পৰ্কক জীয়াই ৰাখিবলৈ অন্য এটি সম্পৰ্ক চিতাৰ জুইত দুয়ো হাতেৰে তুলি দিলোঁ। ভুল কাৰ নাজানো, ইয়াৰ বাবে দায়ী কোন তাকো নাজানো। নাই নাই, আজি আৰু তোমাক বাধা নিদিওঁ। তুমি যোৱা গৈ তোমাৰ বাটেৰে, কথা দিলোঁ বিদায় বেলিকাত এটুপি অশ্ৰুৰে তোমাক বিদায় নজনাওঁ। হাঁহি মুখেৰে তোমাৰ নৱজীৱনলৈ শুভকামনা যাচিলোঁ। মোৰনো আৰু কি হ'ব, ৰংহীন উকা জীৱন এটিলৈ জীয়াই থাকিম। তোমাৰ মোৰ সপোনটোৰ স্মৃতিবোৰকে সাৰথি কৰি জীৱনৰ বাটত অকলশৰীয়া যাত্ৰা আৰম্ভ কৰিম। কেতিয়াবা নিসংগতাই ভেটি ধৰিলে তোমাৰ কথাকে সোঁৱৰিম, তোমাৰ কথাকে সোঁৱৰিম।